আমাৰ বহু ছাত্ৰ ছাত্ৰীৰ মনত এটা ডাউট আছে যে তেওঁলোকে যি পৰীক্ষা আছে পৰীক্ষাত 10টা নে 10টাতকৈ কম নে 10টাতকৈ অধিক A4 সাইজৰ এনসাৰ স্ক্ৰিপ্ট ইউজ কৰিব পাৰিব। গোটেই এটা বাতৰি চলি আছে যে অপেন বুক এক্সামিনেশ্যনত যদিহে কাৰোবাৰ ৰং এনসাৰ হয় তেতিয়াহ'লে তেওঁলোকৰ যি মাৰ্ক আছে মাৰ্কটো ডিডাক্ট কৰা হ'ব। আচলতে নিগেটিভ মাৰ্কিং থকা বুলি এটা প্ৰচেছ চলি থকা শুনা গৈছে। গতিকে ইয়াৰ ওপৰত গুৱাহাটী ইউনিভাৰ্চিটি ডেপুটি কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন ডক্টৰ দেৱহৰি তালুকদাৰ ছাৰে কি কৈছিলে আজি আমি সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত আপোনালোকক মই এটা বিশেষভাৱে অনুৰোধ জনাওঁ যে আপোনালোকে এই ভিডিঅ'টো এতিয়াই পষ্ট কৰি কিনে শ্বেয়াৰ কৰক, কাৰণ এইখিনি কথা গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে জনাটো খুবেই দৰকাৰী। গতিকে বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি লওক এতিয়াতে। যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকেও জানে যে মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তথা ইনফৰ্মেটিভ ভিডিঅ'বিলাকে লৈ থাকোঁ। পৰীক্ষাৰ সময়ছোৱাত যাতে প্ৰয়োজনীয় ইটো সিটো সামগ্ৰী বিচাৰি হাবাথুৰি খাবলগীয়া নহয়, তাৰ বাবে যাৱতীয় সামগ্ৰীসমূহ যেনে পাঠ্যপুথিসমূহ, কলম, স্কেল, পেঞ্চিল, কেলকুলেটৰ, নিজৰ স্মাৰ্টফোন, ইণ্টাৰনেট সংযোগী কম্পিউটাৰ বা লেপটপ ইত্যাদি সামগ্ৰীসমূহ সাজু কৰি ৰাখিব লাগিব। ইয়াৰ লগতে মোবাইলৰ ডাটা পেক পৃষ্ঠাসমূহ সঠিকভাৱে স্কেন কৰিবৰ বাবে প্ৰয়োজন হোৱা নিৰ্দিষ্ট এপ্লিকেশ্যন ডাউনলোড কৰাৰ লগতে তাৰ ব্যৱহাৰিক জ্ঞান আহৰণ কৰি ৰখাটো ভাল। তাৰ লগতে পৰীক্ষাৰ্থীসকলে ব্যৱহাৰ কৰা প্ৰশ্নোত্তৰৰ সৰ্বোচ্চ 10 পৃষ্ঠা আৰু সেই পৃষ্ঠাসমূহৰ স্কেন কৰাৰ পিছত তাৰ বাবে প্ৰয়োজনীয় ডিজিটেল স্পেচৰ সৰ্বোচ্চ সীমা 5 MBতকৈ অধিক হ'ব নোৱাৰিব ইত্যাদি কথাবোৰ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান আয়ত্ত কৰিবৰ বাবে পৰীক্ষাৰ্থীয়ে পূৰ্বেই কিছু অভ্যাসন কাৰ্যসূচী নিজে হাতত ল'ব লাগিব। সম্প্ৰতি আন এক বিভ্ৰান্তিকৰ বাৰ্তাই একাংশ পৰীক্ষাৰ্থীক চিন্তাত পেলোৱা বুলি গম পোৱা গৈছে। সেয়া হৈছে অপেন টেক্সটবুক এক্সামিনেশ্যনত হেনো নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা প্ৰয়োগ কৰা হ'ব। অৰ্থাৎ যিসকল পৰীক্ষাৰ্থীয়ে কিতাপৰ পৰা চাই লিখাৰ পিছতো অশুদ্ধ উত্তৰ লিখিব তেওঁলোকৰ বাবে নিগেটিভ মাৰ্কিঙৰ কাৰণে প্ৰাপ্ত নম্বৰৰ পৰা নম্বৰ কৰ্তন কৰা হ'ব। এনে বাৰ্তা সম্পূৰ্ণৰূপে অসত্য আৰু তথ্যভিত্তিহীন। কোনো ছাত্ৰ ছাত্ৰীৰে এনে অশুদ্ধ উত্তৰ লিখাৰ কাৰণে নম্বৰ কৰ্তন নহয়। অপেন টেক্সটবুক এক্সামিনেশ্যনৰ পদ্ধতিত কোনো নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা ৰখা হোৱা নাই। অশুদ্ধ উত্তৰ লিখিলেও পৰীক্ষাৰ্থীৰ প্ৰাপ্ত নম্বৰৰ পৰা কোনো নম্বৰ কৰ্তন কৰা নহয়। একো সমস্যা নহয়। এই সম্পৰ্কত আমি কথা পাতিছিলোঁ IMSৰ যিকেইজন ব্যক্তি জড়িত হৈ আছে এই গোটেই ছিষ্টেমটোৰ লগত। তেওঁলোকে কৈছে যে অইনবাৰ যিটো OTP চিষ্টেম আছিলে যে ছাত্ৰ ছাত্ৰী লগ ইন কৰাৰ সময়ত তেওঁলোকে এটা OTP নম্বৰ লাভ কৰে, এইবাৰ সেই OTP নাথাকিব। OTPটো গুচাই দিয়া হৈছে ছাত্ৰ ছাত্ৰী এই যিহেতু মোবাইল নম্বৰ মনত নৰখা বা মোবাইল নম্বৰ চেঞ্জ হোৱাৰ যিটো সমস্যা, এই সমস্যাটোৰ পৰা আমি হাত সাৰিবৰ কাৰণে OTP চিষ্টেমটোকে উঠাই দিয়া হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যদি কাৰোবাৰ পূৰ্বৰ মোবাইল নম্বৰ হেৰাইছে বা তেওঁলোকে পাহৰিছে বা বেলেগ নম্বৰ দিছিলে, বহুত ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে কেফেত গৈ পেলাই কেফেৰ ল'ৰাৰ নম্বৰেৰে তেওঁলোকে লগ ইন কৰিছিলে। গতিকে সেই নম্বৰো নাই, পাহৰিছেও, তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু অসুবিধাৰ সৃষ্টি নহ'ব। কেৱল তেওঁলোকৰ ইমেইল ID আৰু ডেট অফ বাৰ্থটো হ'লে তেওঁলোকে এই গোটেই অনলাইন ডাউনলোড কৰিব পাৰিব। Sir, I am from Education Department. Sir, আপুনি অলপ আগতে ক'লে যে যেটো আমি আনসাৰ স্ক্ৰিপ্ট বনাম তাতে only 10 pages হ'ব লাগিব। কিন্তু গাইডলাইনত উল্লেখ কৰিছে যে তাতে 10 পেজতকৈ কমো হ'ব পাৰে, বেছিও হ'ব পাৰে, কিন্তু 5 MBতকৈ কম হ'ব লাগিব। এতিয়া স্যাৰ আমি বস্তুটো কৰি চাইছোঁ, PDFটো বনাই চাইছোঁ, তাত 5 MBৰ ভিতৰত more than 10 পেজো কভাৰ হৈ যায়। তেতিয়াহ'লে 10 পেজতকৈ বেছি পেজ ইউজ কৰিব পাৰিম নে? এই ক্ষেত্ৰত কিন্তু মই এই প্ৰশ্নটো আজিৰ পৰা কিছুদিন আগতে কেইবাজন ষ্টুডেণ্টৰ পৰা পাইছিলোঁ। তেতিয়া মই কৰ্তৃপক্ষ মানে এই যিটো আমাৰ আপলোডিং চিষ্টেম আছে তেওঁলোকৰ লগত কথাটো পাতিছিলোঁ। তেওঁলোকে অতি স্পষ্টভাৱে কৈছে যে হয়, এখন জাননীত কিন্তু এটা কথা কোৱা হৈছে যে more than 10 পেজ হ'ব পাৰে, less than 10 পেজ হ'ব পাৰে, বাট ইট শুড বি ৰেষ্ট্ৰিক্টেড উইদিন 5 MB, এই কথাটো আছিলে। কিন্তু তেওঁলোকে বৰ্তমান কৈছে যে দুটা চৰ্তই প্ৰযোজ্য। It should not be more than 10 pages. It should not be more than 5 MB. কিন্তু স্যার 5 MB 10 পেজতকৈ বেছিও যে ইনক্লুড হৈ যায়,
এতিয়া আমাৰ যেহেতু মই আৰ্টছৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত অলপ লং কুৱেশ্যনৰ ক্ষেত্ৰত বেছি লিখিবলগীয়া হয় এই ক্ষেত্ৰত আমি প্ৰব্লেম হ'ব পাৰে নেকি মই কিন্তু এই কথাটো যোৱা 2-3 দিন আগতে নিজে পৰীক্ষা কৰি চাইছো নিজে 10 পেজ মান নিজে স্ক্যান কৰি পেলাই চাইছিলো কিন্তু 10 পেজ নহয় সমুদায় 3 MB 10 পেজ টু 3 MB মানৰ ভিতৰতে কমপ্লিট কৰিব পৰা যায় অৱশ্যে তুমি কি ধৰণে কৰিছা কি এপ ইউজ কৰিছা হেতুৰ ওপৰত চাগে ডিপেন্ড কৰিব পাৰে মই ইমান এক্সপাৰ্ট নহয় মই এটা এপ আছে কাগজ নম্বৰ তুমি নিশ্চয় জানা চাগে হয় হয় স্যার হেতুতে কৰি চাইছিলো কৰিছিলো মই 10 পেজ পৰ্যন্ত কৰিছো একেবাৰে মই নিজে আসলতে ছাত্ৰ ছাত্ৰীসকলক উত্তৰ দিবৰ কাৰণে এই টেষ্টটো মই নিজে কৰিছিলো 10 পেজ কৰোতে তাত 3.7 MB ওলাইছে কমপ্লিট 10 পেজ ফুল writings that 10 pages comprise covered full writings from bottom to end top to bottom and it was only 3.7 MB so মই ভাবো যে it should not exceed 5 MB তুমি আকৌ এবাৰ প্ৰেক্টিস কৰি চাবা হয় স্যার মই চাইছিলো প্ৰেক্টিস কৰি মোৰ 15 পেজ মান হৈছিলে তাতেও 3 পইণ্ট সামথিং হৈ গৈছিলে 5 যদি 5 MB এক্সিড কৰি যায় তেতিয়াহলে কিন্তু এটা কম্প্ৰেসৰ আছে ডাটা কম্প্ৰেসৰ বুলি এটা এপ আছে তুমি হেতু ইউজ কৰিলে গোটেইটো আকৌ কম্প্ৰেস কৰি ইট ক্যান বি ব্ৰট বিলো দ্য 5 MB ওকে